আজি মই আপোনালোকক এই গ্ৰীণ চিটি আমাৰ সেউজীয়া ধাননি পথাৰ কি ধুনীয়া ধুনীয়া সেউজীয়া ধাননি এইবিলাক চাই লওক আপোনালোকে কি ধুনীয়া ধুনীয়া হাইয়া আপোনালোকে লাৰি অনুভৱ নকৰিলেও মই লাৰি আছোঁ না আপোনালোকে অনুভৱ কৰক এয়া কি ধুনীয়া ধান ধৰা সেউজীয়া ধৰা আপোনালোকে চাই লওক। হেল্ল' দোস্ত, আপোনালোকৰ যদি খেতি বাতি নাই মোৰো নাই দেচোন খেতি নহ'লেও অনুভৱ কৰক এনেকুৱা সেউজীয়া ধৰা চাৰিওফালে চাই লওক। এইয়া যিমানক লাগি কেমেৰা যায় ঢুকি পায় সিমানক লাগি সেউজীয়া অল এভৰিথিং সেউজীয়া। আপোনালোকে চাই লওক কি ধুনীয়া সেউজীয়া হা চাই লওক। এয়া মই নেটখাকে কৈ আছিলোঁ কিন্তু এতিয়া চাই ফেলে কৈ আছোঁ চাওক কি ধুনীয়া খেতি মোৰ এই সেউজীয়া ধৰা মোৰ ধাননি এনেকুৱাৰ মাজত থাকিলে ফিলিংছে কিবা বেলেগ হৈ যায়। কি ক'ম আৰু মাছ মাংস নাখালেও কিবা কানি নাখালেও এনেকুৱা ধুনীয়া খেতি এইবিলাক চাই লওক না এবাৰ এইবিলাক চাই লওক কি ধুনীয়া। এতিয়া বৰ্তমান ধান ওলোৱা নাই, ধান ওলাও হৈছে আৰু বাপৰে বাপ কি ধুনীয়া ফিলিংছ আৰু কি দেখুৱাম আপোনালোকক আৰু দেখুৱাব বাকী নাই আৰু এইবিলাক সেউজীয়া ধৰা বাপৰে বাপ আৰু কি চাবা আমাৰ বেলেগ আৰু ক'ব লগা নাই। সেই চাইডে এটা মানুহ আছে, সেই মানুহজনে ভাবি আছে কিজানি মই কি বকি আছোঁ পাগালাই নেকি সেইজন মানুহ মানুহজন দেখিছনে অলপমান চাই লওকচোন। এই তাতে মানুহ এজন আছে দিয়া চাই লোৱা ভালকে চাই লোৱা ধাননি পথাৰৰ ঔষধ মাৰি আছে যেন লাগে। যদি জাৰি জনালৰ নেতি মোৰ কীৰ্তিৰ খোজ ধৰা মোৰ চিৰ চেনেহী মোৰ প্ৰীতিৰে ধৰা মোৰ চিৰ চেনেহী উপজা গাঁওখনি মোৰে ঐ গাঁওখনি উপজা গাঁওখনি মোৰে ঐ গাঁওখনি। যদি এনেকুৱা সেউজীয়া মোৰ ধাননি দ্বাৰা ভাল লাগিছে আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব মোৰ এই চেনেলটো। আপোনালোকক ক'লোঁ আৰু বিশেষকৈ আৰু বেলেগ একো নকওঁ আৰু ধন্যবাদ। থেংক ইউ।